Hello guys, welcome my YouTube channel. Guys, আজি ওলালো দেউতাৰ লগত আৰু ক'ত আহিলো চাওক guys, মানে হস্পিটালত আহিছো মই আজি দেউতাৰ লগত। দেউতাৰ যোৱাকালি পেছাৰ তোমাৰ হাই আছিলে এনেকৈ কিবা চেক কৰাৰ কাৰণে আহিলো আৰু চাওকচোন মেডিকেলত ইমান মানুহ আজিকালি পূজা সভাতকৈ বেছি মেডিকেলতহে বেছি মানুহ আৰু তাৰ পৰা আহিলো বৰমাহঁতৰ ঘৰত মই দুপৰীয়া ভাত খাম ইয়াতে। কি কৰিছা তুমি ইয়াতে পিছে? বগৰী বুটলি আছা? তুমি আজি লৈ যাবা নেকি? লৈ যাম বুলি ভাবিছো কেইটামান বৰ সোৱাদ হয় বগৰীটা সস্তাতকৈ কিন্তু না আমাক সিদিনা দি খেলাইছিল নহয় বৰমাই বঢ়িয়া লাগছিল খাই। বৰমাহঁতৰ ঘৰত বাইদেউ আহিছিল এনেকৈ বাইদেউক লগ পালোঁ ইয়াতে আৰু ভাগিন চানাটো চাবচোন কি ক'ব। তাই মই 2 পেকেট আনিছোঁ। অঁ এইবাৰ 10 পেকেট এইবাৰ এই নেক্সট বাৰ আহিলে আনিম হ'ব অ'কে। বাংলা ভাজি আছোৱা বেঙনা বোলে बांगना कैसे खुलता है? तुमको पता नहीं, किसकी पता है ये खुल के तो दे। तू खुले नहीं खुलेगी ना। আৰু ভাগিন চানাটো হিন্দী শুনকচোন গাইজ, একদম কি হিন্দী কথা কোৱা হৈছে আৰু এতিয়া নতুনকৈ আৰু এতিয়া আমাৰ ভাত খোৱাৰ মানে খাদ্য বস্তুবিলাক হ'ল ৰেডি। এতিয়া আমি ভাত খাম তাৰপিছত ভাত তাত খালোঁ ইয়াৰ বৰমাহঁতৰ ঘৰৰ পৰা ওলালোঁ আৰু তাৰ পৰা ওলাই চিধাই আহিছোঁ আৰু খুৰাহঁতৰ ঘৰত। মানে খুৰাৰ ল'ৰাটো আজি বাৰ্থডে আছে এনেকৈ সিহঁতে মাতিছে বাৰ্থডে খোৱাৰ কাৰণে। তাৰ পৰা আহিলোঁ খুৰাহঁতৰ ঘৰত বাৰ্থডে খোৱাৰ কাৰণে আৰু যোৱাৰ লগে লগে মানে এনেকৈ কিবা কিবি দিলে আৰু কেক চেক খাব প্ৰসাদ চসাদ এনেকৈ কিবা কিবি কৰিছিল। তো এনেকৈ প্ৰসাদ চসাদ আমাক দিলে আমি খালোঁ প্ৰসাদ চসাদ খাই উঠি আৰু এনেকৈ লুচি ঘুগুনি এনেকৈ কিবা কিবি আৰু কৰিছিল আয়োজন। তো সেইবিলাকো খালোঁ। খাৱা লোৱা হোৱা কৰি এতিয়া গোটেইবিলাকে একেলগে হৈ পেলাই গপ্প মাৰি আছোঁ। এনেকৈ লগ হৈ পেলাই গপ্প মাৰাৰ মজাই এটা বেলেগ। তো ইয়াতে আমাৰ বহুতে দেৰি হ'ল, এতিয়া আমি ঘৰত যাব ওলাওঁ আৰু অন্য ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই।